ইমান ডাঙৰ এটা এৰিয়াত আপোনালোকে মাত্ৰ এখন গাড়ী লৈ পিনি চলাই আছে আৰু তাকো ৰাতি হোৱাৰ লগে লগে ড্ৰাইভাৰটো ঘৰৰ পৰা মাতি আনিব লাগিব, নহ'লে ড্ৰাইভাৰটো নাহে বুলি কৈ দিয়ে। অৰূপ দে আছে, নিপন বৰা আছে। নিপন বৰা এটা মানুহে 100 কিমানটা ট্ৰেন্সফৰ্ম আছে, এটা মানুহে এইটো পাগল হৈ যায়। তাৰপিছত গৈ থৈ আমি কাম কৰোঁ, কিন্তু আমি যেতিয়া কাম কৰিবলৈ যাওঁ, আমি কাম কৰিবলৈ গ'লে আমাকতো সহযোগ কৰিব লাগিব ডিপাৰ্টমেণ্টেলি। আমি এতিয়া ৰাতি মৌ মাৰি মানুহখিনিয়ে কেনেকুৱা সহায় কৰে, কিন্তু তাৰপিছতো আটাইতকৈ জেঙীয়া কাৰেণ্টটোৱে মৌ মাৰি বুলি কওঁ মই, কাৰেণ্টেই নাথাকে। ভল্টেজটো বাৰু পিছৰ কথা, মই কৈছোঁ কিবা এটা জ্বলি থাকিলেও কাৰেণ্টটো আছে বুলি কওঁ। কিন্তু সেই 3 বছৰ দিন কি মানুহে এনেকৈ ভুগি থাকিব নেকি? 3 বছৰ দিন সেই কাৰেণ্টৰ যিটো বৈদ্যুতিক মাচুল যিটো বৃদ্ধি হৈছে 3 বছৰ দিন নকৰিব। তেনেহ'লে আমি কাৰেণ্টটো ৰেগুলাৰাইজ কৰিম, তাৰপিছত আপোনালোকে সেই মাচুলটো আমি বৃদ্ধি তেতিয়াৰ পৰা আমি ল'ম, সেইটো কৰক। কাৰেণ্টটো আপোনালোকে কাটিবলৈ পাই যাব, মানে কোনোবাই তাতো আপোনাৰ একদম চাৰ্ভিচ চাৰ্জৰ পৰা আৰম্ভ কৰি চব চাৰ্জ বিলখনত ৰেট থাকে। তো চাৰ্ভিচটো একোৱেই নাই তেনেহ'লে। পাই যাব, কিন্তু কাৰেণ্টটো দিয়া টাইমতো চাৰ্ভিচটো নিদিয়াকৈ চাৰ্ভিচ চাৰ্জটো কেনেকৈ লৈছে তেনেহ'লে? নাই, আগৰ পিৰিয়ডত অলপ ঠিকে আছিলে, এই লাষ্ট এক সপ্তাহত আমাৰ বহুত বেয়া হৈছে। মই নিজেই মানে আমাৰতো বছৰে একেটা এই আপোনালোকৰ কাৰণেই বাগৰিছে, কাৰণ আপোনালোকে খুটাবোৰ চেক নকৰে, পুতি আহিলে পুৰণি খুটা হৈছে, পুৰণি হৈছে, মাটি হেৰি হৈছে, এইটো খুটা বাগৰিব, এইটো কোনোবা দিন গৈছে আপোনালোকৰ ডিপাৰ্টমেণ্টে মানে চাবলৈ কোনোবা কাৰণ বেয়া হৈছে। মোৰ চকু আগতে এদিন তাৰ নিজে নিজে একো বতাহ নাই, বৰষুণ ৰ'দৰ পোহৰত এডাল তাৰ নিজে নিজে ছিঙি পৰা দেখিছোঁ, নিজ চকুৱে দেখিছোঁ। সেনেকুৱা অৱস্থা হৈ আছে তাৰ। আপোনালোকে এইবিলাক যোনবিলাক ম্যাদ উকলি যোৱা তাৰবিলাক যোনবিলাক লগাই থৈছে সেইবিলাক মই নিজ চকুৱে দেখিছোঁ। চেঞ্জে নকৰে, বদলাই দিবতো চব নোৱাৰোঁ, চবটো নোৱাৰে, ঠাই ঠাই চাই পেলাই প্ৰপ'জেল কিছুমান দিছিলোঁ, এতিয়ালৈকে অহা নাই। মানে বহুত দিন হ'ল প্ৰপ'জেলটো এতিয়ালৈকে অহা নাই। এতিয়া আপুনি টেঙাখাটত এটা হ'ল যে গেপ এটা বহুত বেছি আহি গ'ল। এতিয়া ছাবষ্টেচন লৈ আছোঁ ভিঅ', কালি মই নিজে গৈ মেলি ডিব্ৰুগড়ৰ পৰা 36 যাতে লাইনটো অলপ ইণ্টাৰভিউ কমক ভিঅ' লৈ আহিছোঁ, লগাব কাৰণে আকৌ এৰেঞ্জ কৰি আছোঁ। কাৰেণ্টত পৰা আমাৰ দুলীয়াজান ডিভিজনত মোৰ 4টা চাব ডিভিজন আছে। তাৰ ভিতৰত আমি সকলো অফিচাৰ বা কৰ্মচাৰীৰ লগত আমি আগবাঢ়ি মেলি আমি কামবিলাক আগবঢ়াই গৈছোঁ যদিও লাইনত কিন্তু যোৱা কিছুদিনৰ পৰা অলপ লাইন ভালদৰে দিব পৰা নাই। ইণ্টাৰভেনশ্যন বহুত হৈছে, সেইটো আমি নিজে স্বীকাৰ কৰোঁ। আৰু তাৰ কাৰণে আমাৰ কিছুমান গছ পৰা বা এনেকুৱা নেচাৰেল কেলামিটিৰ কাৰণে কিছুমান প্ৰব্লেমবিলাক বহুত বাঢ়িলে আৰু